নিশ্চয় ভাল, মোৰো ভালে। এতিয়া গধূলিৰ সময়, গধূলি মানে 4-5-6মান বাজিলে। ভাবিলোঁ এবাৰ বজাৰৰ পৰা আহোঁ, যিহেতু বহুত দিন হ'ল থ্ৰেডিং কৰা নাই, আৰু থ্ৰেডিং কৰোঁ আৰু অকণমান বস্তু দৰকাৰ হৈ আছে, সেইখিনিও লৈ আহোঁ। গৰমৰ কাৰণে ওলাবৰ ইচ্ছা নাযায়, সেইকাৰণে তেনেকৈয়ে ৰৈছে। আজি ভাবিলোঁ একেবাৰে গৈয়ে আহোঁ। ঠিক আছে, তেন্তে ওলাই মেলি লগ পাই আছোঁ। ওলাই মেলি ৰেডি হ'লোঁ, এতিয়া বলক গৈ থাকোঁ। নাই বোধ নাপালে কি কৰিবি এতিয়া। আহি পালোঁ ঘৰ। বাপৰে বাপ, ইমানেই বেছি গৰম নক'ব আৰু এইপিনে থ্ৰেডিং কৰিলোঁ আৰু বজাৰ অকণমান আনিলোঁ। কি বজাৰ আনিলোঁ দেখাম বাৰু আপোনালোকক। বিস্কুট, চিচি ক্ৰীম, চেণ্ট। এইটো মানে এটা ভতিজা ল'ৰাৰ বাৰ্থডে আছে, তাতে মানে শনি দাদা, তো তাৰ কাৰণে এটা পাৰফিউমৰ বটল এটা আনিলোঁ। তাৰপিছত গুড়, কাজু বাদাম, ডভ শ্যাম্পু, ডভ চাবোন, বেবী শ্যাম্পু, কেক, বেবী চপ, ক্লাচাৰ, ডভ কণ্ডিশনাৰ, শুজ পলিশ, এইখিনি বজাৰ। ঠিক আছে, তেন্তে ড্ৰেছ চেঞ্জ কৰি লওঁ, অকণ ফ্ৰেছ হৈ লওঁ, তাৰপিছত লগ পাই আছোঁ। ড্ৰেছ চেঞ্জ কৰিলোঁ আৰু আপোনালোকক এটা বস্তু দেখাই আছোঁ মই। এইটো আজি দাদা আহিছিল আৰু সি এইটো লৈ আহিছে, বহুত মানে মৰম লগা বস্তু এইটো, আৰু ৰবক দেখাই আছোঁ।
এইটো চাওক কালাৰ চেঞ্জ হৈ থাকে বাবুক বেক কেমেৰাই দি দে এইটো কালাৰটো চেঞ্জ হৈ থাকে ইয়াতে কিছুমান সৰু সৰু বস্তু বহুত বেছি ভাল লাগে তাইক অকণমান আগবঢ়াই থৈ আহোঁ তাইক থৈ আহিলোঁ মানে য'ত আমাৰ পিছফালে ভতিজা ল'ৰাটোৰ বাৰ্থডে তাতে থৈ আহিলোঁ আমি নাযাওঁ তাই খাই আহিব কাৰণ আমি আমাৰ মানে মোৰ শাহু মা ঢুকাবৰ এবছৰ হোৱা নাই সেইকাৰণে আমি বাহিৰৰ বস্তু মানে বাহিৰত বনোৱা সিজোৱা এইবোৰ বস্তু খোৱা নাই এবছৰ আমাৰ ফালে তেনেকুৱা ধৰণৰ নিয়ম এবছৰ খাব নাপায় সেইটো কাৰণে তাইক পঠাই দিলোঁ তাই খাব আৰু যি খাই খাব আৰু আমি এতিয়া হাজবেণ্ড আৰু মই চিম্পলকৈ কিবা এটা বনাম আৰু খাম সেইফালে বিচনা চিনা পাৰি থৈছোঁ যাতে মানে খাই শুব পাৰোঁ কাৰণ আজিৰ দিনতো মানে ৰেষ্ট লোৱা নহ'ল কাৰেণ্টৰ কাম চলি আছে কিন্তু তেনেকৈ হ'ল ৰেষ্ট লোৱা নহ'ল সেইকাৰণে এতিয়া অকণমান সোনকালে খাই বৈ শুম তো ভাবিছোঁ আৰু ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ ভিডিঅ' যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ছাপোৰ্ট কৰিব আগবলৈ কাৰণ বহুত কষ্ট কৰি ভিডিঅ'টো বনোৱা হয় সেইটো কাৰণে আপোনালোকক কৈছোঁ প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু অকণমান ছাপোৰ্ট কৰিব পুনৰ লগ পাম এটা নতুন ভিডিঅ' নতুন দিনৰ সৈতে আজিলৈ বাই বাই টেক কেয়াৰ